ভিউটো চব কোনফালে একদম পুৰা চবফালে পুৰা মানুহ ভিৰ হৈ আছে লাইটিং শ্ব' হৈ আছে লাইটিং শ্ব' ইয়ান পৰকে মাৰিব আজি হাই হেল্ল' নমস্কাৰ বন্ধুসকল আপোনালোকক মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু মই এতিয়া চাই আছোঁ ৰাজস্থান ৰয়েলছ আৰু KKR মাজত খেল আজি মই বোকাখাটৰ পৰা IPL চাবৰ কাৰণে এতিয়া গৈ আছোঁ এতিয়া বাছত উঠিলোঁ বাছত যাবলৈ লৈছোঁ আপোনালোকক ধুনীয়াকৈ দেখাম IPL খেলখন ফাইনেলি টিকেটটো পাই গ'লোঁ আহি পেলাই ৰেপিডত আহিছিলোঁ পূৰা আপোনাৰ ষ্টেডিয়ামৰ ওচৰ পাই গ'লোহি টি চাৰ্টটো লৈ ল'লোঁ অলপ দেৰি হ'ল আহোঁতে এয়া পূৰা একদম IPLৰ জ্বৰ পূৰা গুৱাহাটীত হৈ আছে আৰু ময়ো টিকেট ল'লোঁ অহা দেৰি হ'ল গাড়ীখনে বহুত দেৰি কৰিলে গোলাঘাটৰ পৰা আজি আহিছোঁ 12টা বজাত আহিছোঁ দেখিছোঁ পূৰা মানুহৰ ভিৰ লাগিছে মই পূৰা টি চাৰ্ট লৈ ল'লোঁ আৰু এখন ফ্লেগো লৈ লৈছোঁ ফাৰ্ষ্ট টাইম মই IPL চাম গুৱাহাটীত কাক ছাপৰ্ট কৰিছে সাপোর্ট কাক কৰিছে KKR কাক সাপোর্ট কৰিছে আমি RCB অল টাইম RCB এতিয়া আজি খেল RCB নহয় RR বা কি কয় KKR মাজত RR বা KKR মাজত কাক সাপোর্ট কৰিছে RR কলকাতা ওকে ইয়ান পৰকে মাৰিব আজি খেল আৰম্ভ হ'বলৈ হৈছে গেটত সোমাইছোঁ এতিয়া অলৰেডি গেম ষ্টাৰ্ট হৈ গৈছে 8:30 হৈ গ'ল জিঅ' নষ্টেলজি এফালে আমি সোমাই যাব লাগিব এতিয়া সোমাই যাওঁ এইটো টিকেটটা দেখাইছোঁ টিকেটটো মই এনেকুৱাকৈ চিৰিম এনেকুৱাকৈ দিলোঁ কাক ছাপোৰ্ট কৰিছে চবকে নেকি পাই গ'লোহি ষ্টেডিয়াম এইফালৰ পৰা খেল চলি আছে চব বেটিং চিট নম্বৰ 144 পাই গ'লোহি এইটোৰ পৰা খেলখন চাওক আৰু মই এতিয়া ৰাজস্থান ৰয়েলছক ছাপোৰ্ট কৰিম আপোনাৰ জুম কৰি এবাৰ দেখাইছোঁ এইটো বেটিং কৰি আছে YSSC জয়ছল আৰু এইফালে আছে আপোনাৰ সঞ্জু চেমছন এইফালে স্ক্ৰীণখনত দেখাইছে দিছেনে 1 অভাৰত 9 ৰান আছিল এইফালে স্ক'ৰটো আপোনাৰ দেখি থাকে আৰু ইয়াৰ পৰা ভিউটো আপোনাৰ বৰ ধুনীয়া পাইছোঁ মই দেই মই ভাবিছিলোঁ আপোনাৰ থাৰ্ড ফ্ল'ৰ পৰা ভিউটো অলপ বেয়াকৈ পাম নেকি বৰ ধুনীয়া পাইছোঁ থাৰ্ড ফ্ল'ৰ পৰা ভিউটো মজা পায় একদম ধুনীয়াকৈ চাব পাৰে পূৰা ফ'ৰ মাৰিছে আপোনাৰ সঞ্জু চেমছনে পূৰা ফ'ৰ মাৰি আছে সঞ্জু চেমছনক আউট কৰিলে বৈভৱে ৰিয়ান পৰাগ আহি গ'ল ৰিয়ান পৰাগ মাৰ 6 মাৰ টাটা IPL গুৱাহাটী খেল চাই আছোঁ RR আৰু KKR মাজত ৰিয়ান পৰাগে 6 মাৰিলে চব স্ক্ৰীণটা দেখাই দিছোঁ চব 6 মাৰিছে ৰিয়ান পৰাগে পৱন চক্ৰৱৰ্তী বলত কি কৰে চাওঁ এইটো ষ্টেটিক টাইমত কৰে ড্ৰিংকছ ব্ৰেক চাব ভোক লাগিছে প্ৰথমতে পানী পিয়া খুব লাগিছে পানী পিয়া লাগিছে কাৰণে পানী পোৱা নাই ক'ল্ড ড্ৰিংকছ খাই দিছে এতিয়া খেল এতিয়া প্ৰায় আপোনাৰ 12 অভাৰ গৈছে আৰু ৰাজস্থান ৰয়েলছৰ অৱস্থা একদম বেয়া 84 ৰানত এতিয়ালৈকে 5টা উইকেট গ'ল অৱস্থা বেয়া ৰাজস্থান ৰয়েলছক ছাপোৰ্ট কৰি আছোঁ কিন্তু ৰাজস্থান ৰয়েলছে তেনেকৈ খেলিব পৰা নাই 6টা উইকেট গ'ল ৰাণৰ অৱস্থা বহুত বেয়া 110 হৈছে আৰু এতিয়া হিট মাৰি আহিছে ৱেষ্ট ইণ্ডিজৰ হিট মাৰি বেটিং কৰি আছে ফাৰ্ষ্ট ইনিংছ খতম 151 টাৰ্গেট ফাৰ্ষ্ট ইনিংছ শেষ হোৱাৰ পিছত মানুহবোৰে খাবলৈ আহিছে এনেকৈ মই ইয়াতে কিবা এটা খাই লওঁ আপোনাৰ 20,000ৰ যিটো টিকেট হয় তাত আপোনাৰ পূৰা খাবলৈ পাব খোৱা বোৱাটো তাতে পাই যায় ইনক্লুড থাকে পূৰা AC ৰুম ধুনীয়াকৈ চাব পাৰে बेच रहे हो ठगा रहे हो सबको এক গিলাচ পানীৰ দাম হৈছে আপোনাৰ 20 টকা এক গিলাচ চ' মানুহবোৰে ইয়াতে সেইকাৰণে দিগদাৰ পাইছে বটল এটা যদি এই পানী গিলাচ দাম 20 টকা আৰু এটা যে 20 লিটাৰ পানী বটল লয় 20 টকীয়াটো 120 টকা বহুত দাম আৰু নিদিলেও নিদিয়ে 50 টকা পানী এইটো চামোচা দিয়ক ভাই লাইটিং
লাইটিং শ্ব' হৈ আছে, লাইটিং শ্ব'। হাল্লা বল। সেকেন্ড ইনিংছ আৰম্ভ হৈছে। 152 টাৰ্গেট। মইন আলী আৰু কুইণ্টন ডি কক ছেকেণ্ড বেটিং চলি আছে ছেকেণ্ড ইনিংছ। এতিয়ালৈকে এটাও উইকেট যোৱা নাই। ৰিয়ান পৰাগে বলিং কৰিছে, তো এটা ৰান আউটৰ চান্স আছে কাৰণে ডিচিশ্যন পেণ্ডিং আহিছে। আউট আউট, গ'ল গ'ল, এটা গ'ল। ৰিয়ান পৰাগ লগ কৰি আহিছিলে। LBW DRS দেখাই আছে। গেম পুৰা চলি আছে। 99 ৰান কৰিলে। আমাৰ ৰাস্তাৰ অৱস্থা বহুত বেয়া। গেমটো চাই আছোঁ। সেইবোৰ হাজোৰ পৰা আহিছে এইকেইজন। কেনেকুৱা লাগিছে চাই? ছাপোৰ্ট টাইপ কৰা হৈছে কেতিয়া? অঁ, সেইকাৰণে ভালেই পাইছে ন। মনটো বেয়া লাগিছে। ৰাস্তাৰ ৰাইজক ছাপোৰ্ট কৰিছিলোঁ। যোনে ভাল খেলে সিয়ে জিকিব। বাকী ভিউটো ভাল লাগিছে। ফাৰ্ষ্ট টাইম মই IPL চাইছোঁ। 40 ৰানছ 33 বলত। একেই হ'ব আৰু খেল আৰু গেম পুৰা ফিনিছ হ'বলৈ হৈ গ'ল। 16টা বলত 5 ৰান লাগে। মানুহবোৰ গৈছে, খেল চাই মজা লাগিলে। ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। আপোনালোকক চেনেললৈ আহিছে, ছাবস্ক্ৰাইব কৰিব। খেল কাৰণ খতম হৈ গ'ল। 6 মাৰিলে KKR জিকিলে। KKR win by 8 wickets. প্ৰেজেণ্টেশ্যন চেৰেমনি হৈ আছে এতিয়া। মেচ পাই গ'ল কুইণ্টন ডি ককে। IPL কাপ চালোঁ আজি। ৰাস্তাৰ মাজত চাপোৰ্ট কৰিছিলোঁ। ৰাস্তাৰ মাজ হাৰি গ'ল, বেয়া লাগিলে মনটো। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ। জয় অসম। শ্বেয়াৰ কৰক, মজা মজা ভিডিঅ' আৰু দি যাম।